সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া যে দেখিছে গাড়ী উলিয়াই এনেকৈ ৰাখিছোঁ, মানে গাড়ীকেইখন ধুইছোঁ। এইটো বিশ্বকৰ্মা পূজাৰ আগদিনাখনৰ ভিডিঅ' দেই। ৰ'দটো ধুনীয়াকৈ দিছে আৰু সেইকাৰণে বোলো গাড়ী দুখন ঘৰতে ধুই লওঁ, যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা আছিলে। আৰু বৰষুণ চাওকচোন, গাড়ীকেইখন ধুই থকাৰ মাজতে আহি গ'ল নহয় একদম। ইমানেই ডাঙৰ বৰষুণ আহিলে কি কৰিব এতিয়া, উপায় নাই, গাড়ী ধোৱাৰ লাগ ফুটেইটো হ'ল। তথাপিও মানুহজনে ধুনীয়াকৈ বৰষুণতে তিতি এয়া দেখিছে নহয়, বাইক আৰু গাড়ী ধুলে। আৰু এয়া পিছদিনাখন বিশ্বকৰ্মা পূজা, আৰু এয়া ধুনীয়াকৈ আমি গাড়ীত মালা লগাই আছোঁ। মানে এয়া মালা কিনি আনিছিলোঁ, আৰু আজিতো নতুনকৈ গাড়ীকেইখন চবেই সজাই লয় নহয় জানো মালা দি। আৰু আমিও এয়া ধুনীয়াকৈ মালা চালা লগাইছোঁ। এয়া মানে মই লগোৱা নাই আৰু দেই, মানুহজনে লগাই আছে। আৰু স্কুটি আৰু বাইকতো লগালোঁ, সেইটো ভিডিঅ' কৰা নহ'লে। আৰু আপোনালোকে এনেকৈ মালা লগাই নে নলগাই জনাব। আৰু আপোনালোকে বিশ্বকৰ্মা পূজা পাতিছেনে নাই সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইয়াতে এটা কথা কওঁ, যিসকলে মোৰ পেজটো নতুনকৈ চাই প্লিজ ফ'ল' কৰি যাব, আৰু লগতে লাইক কমেণ্ট কৰি দিব, তেতিয়া মানে ভাল লাগে আৰু এয়া দেখিছে নহয়, ধূপ চুপ জ্বলাই এয়া গাড়ীকেইখন ধুনীয়াকৈ পূজা কৰি লোৱা হৈছে আৰু সেৱা চেৱা কৰি লৈছোঁ। মানে ময়ো কৰিছিলোঁ, মোকহে ভিডিঅ'টো উঠাবলৈ নিদিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ আৰু ধূপ চাকি জ্বলোৱাৰ পিছত আকৌ নিমন্ত্ৰণ এটা আছিলে, মানে বাহঁতৰ ঘৰত। আৰু তাৰপিছতে বোলো ব'লা, ঘৰতো পূজা হৈ গ'ল, যিহেতু আমি ঘৰত প্ৰসাদ দিছিলোঁ সন্ধিয়াকৈ, আৰু সেইকাৰণে দিনত বাহঁতৰ ঘৰতে মাতিলে, আমি তালৈকে গ'লোঁ। আৰু গৈ তাত সেয়া দেখিছেনে, ট্ৰেক্টৰখন, মানে এখন ফ্ৰেণ্ডৰ ট্ৰেক্টৰ, আৰু এয়া মানুহজনে উঠি পেলাই বোলে ফটো একপি মাৰি দিয়া। মই বোলো ঠিকে আছে। আৰু লগতে ল'ৰা ছোৱালীকেইটা যে দেখিছে, বায়ে মানে টিচাৰ কৰে, আৰু স্কুলৰে ল'ৰা ছোৱালীকেইটা লৈ আহিছে বিশ্বকৰ্মা পূজা খাবৰ কাৰণে। আৰু সিহঁতৰ এয়া উৎপাত দেখিছে। আৰু তাৰপিছতেই তাৰপৰা আহি পেলাই ঘৰত এয়া আবেলি হ'ল, যিহেতু সন্ধিয়া প্ৰসাদ দিয়াৰ কথা আছিলে। এয়া ধুনীয়াকৈ প্ৰসাদৰ কাম কৰি থকা হৈছে। আমাৰ এয়া দেখিছা নহয়, দেউৰীজনলৈ ধুনীয়াকৈ এয়া প্ৰসাদ ধুই আছে দেই। এইবোৰ কামো মানুহে জানিব লাগে নহয় জানো, কাৰণ কেতিয়া কৰিবলগীয়া হয় কোনেও নাজানে। সেইকাৰণে প্ৰতিটো কাম মানুহে শিকি থোৱাটো বহুত জৰুৰী। আৰু তাৰ লগতে ময়ো অকণমান সহায় কৰি দিলোঁ, মানে ফল মূলখিনি মই কাটি দিলোঁ, তেওঁ প্ৰসাদখিনি ধুলে। আৰু দুয়োজনেই এনেকৈ ধুনীয়াকৈ মিলি জুলি কামৰ ভাগ বতৰাটো কৰি ল'লোঁ। আৰু তাৰপিছতে বোলো প্ৰসাদ খোৱা মানুহটো আমাৰ ঘৰত আমি দুজনেই, আৰুতো নায়েই। বোলো একো নহয়, প্ৰসাদ খোৱা মানুহ নাই যদিও ঘৰলৈ যাম, খুৰীহঁতো আছে, মামীহঁতো আছে, আমি সকলোকে প্ৰসাদখিনি ভগাই দিলোঁগৈ। আৰু এই বুলি কৈ আমি ধুনীয়াকৈ আজি বিশ্বকৰ্মা পূজাটো আয়োজন কৰিছোঁ। আৰু আপোনালোকে বাৰু প্ৰসাদ দিছেনে নাই? আৰু আজি নিমন্ত্ৰণ বহুততে আছিলে, কিন্তু যাবহে পৰা নহ'লে। বতৰটো একদম বহুতেই বেয়া, গম পায়নে? কাৰণ বাহঁতৰ ঘৰৰ পৰা অহাৰ পিছতে এনেকুৱাই বৰষুণ আনিলে, উপায় নাই আৰু। তাৰপিছতে লাহে লাহে সন্ধিয়া লাগিলে, আৰু সন্ধিয়া লাগোঁতেই মই এয়া ধুনীয়াকৈ বিশ্বকৰ্মাৰ ফটো আছিলে, ধুনীয়াকৈ এয়া বন্তি চন্তি লগাই এয়া প্ৰসাদ আগবঢ়াইছোঁ। আৰু তাৰপিছতে প্ৰসাদৰ কামটো ময়ে কৰিছোঁ। বোলো দিয়া, সদায় তুমি কৰা, আজি ময়ে কৰোঁ। তাৰপিছতে আৰু প্ৰসাদ এয়া ধুনীয়াকৈ সানি কৰি লৈ ভগাবলৈ লৈছোঁ, আৰু এয়া সানিছোঁ। দেখিছে নিমখটো মানে একদম চাব লাগিব, কাৰণ নিমখটো বেছি হ'লে প্ৰসাদটো খাব পৰা নাযাব নহয়। সেইকাৰণে বোলো হ'বনে নাই মই বাৰে বাৰে সুধি আছোঁ। আৰু মানুহজনে কৈছে হ'ব, কমাই দিয়া, একো নহয়, বেছি হ'লে খাব নোৱাৰি, কিন্তু কম হ'লেতো খাব পাৰি। আৰু মই আজি জীৱনত প্ৰথমবাৰ এনেকৈ প্ৰসাদৰ কাম কৰিছোঁ দেই, আৰু ঘৰত বুলিহে কৰিছোঁ, বেলেগততো কৰা নাই বাৰু আজিলৈকে। এক্সপিৰিয়েঞ্চ এটা লৈ লৈছোঁ আৰু আজি। আৰু এয়া ধুনীয়াকৈ প্ৰসাদ সানি আছোঁ। তাৰপিছতে সন্ধিয়া আৰু অকণ ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ আহিলে, সেইকাৰণে বোলো আজি নাই, নহ'ব ওলাই যোৱাটো। তাৰপিছতে এই ঘৰলৈ খাহী মাংস আনিলোঁ, আৰু আজি ভাত সাজ ঘৰতে খাই আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই, বাই বাই।